Hello, hi friends, welcome to my YouTube channel. Pranjal goi apnalok স্বাগতম জনাইছো আজি এটা বিশেষ ভিডিও লৈ এই বিশেষ ভিডিওটো আপোনাক ক'বলৈ গৈ আছো এটা এপছৰ বিষয়ে যিটো এপছে আপোনাক বহুতো টকা পইচা লগতে বহুতো কেক দিব পাৰে নে কিবা দিব পাৰে কিন্তু এইটো 100% ফুল গ্যাৰান্টি দিছো যে আপুনি ডাউনলোড কৰাৰ লগে লগে 40 টকা বা 50 টকা পেটিএম মানি পাব আৰু 100% জেনুইন কৈছো মই আপুনি 100% 50 টকা পাব আপুনি ঘণ্টাত 1000 টকা ইনকাম কৰিব পাৰিব আপুনি চাওক কেনেকুৱা এপছ এইটো আজি এই 2020 চনত এইটো এপছ নতুন এপছ আপুনি যদি এই লকডাউনৰ সময়ত যদি ঘৰতে বহি আছে আপুনি যদি এনেই কিবা কিবি কৰি আছে যদি এই আপুনি যদি পইচা ইনকাম কৰে যদি তেতিয়া আপুনি এই এপছটো ডাউনলোড কৰক আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাওক স্কিপ নকৰাকৈ তেতিয়া গম পাব এই এপছটো কি এপছ আপুনি গম পাব চাওক না কি এপছ এইটো Hello, hi friends, welcome to my YouTube channel Pranjal Gogoi. আপোনাক স্বাগতম জনাইছো আজি এটা বিশেষ ভিডিও লৈ আজি এই বিশেষ ভিডিওটোত আপোনাক এটা এপছৰ বিষয়ে কম যিটো এপছৰ জৰিয়তে আপোনাক বহুত টকা উপাৰ্জন কৰিব পাৰিব আৰু এই এপছটো ইমানেই মূল্যৱান যে আপুনি 1000 টকা অধিক মানে আপুনি 20000 30000 যিমান ইনকাম কৰে সিমান ইনকাম কৰিব পাৰিব মই আপোনাক দেখাইছো যে আজি এই এপছটো ডাউনলোড কৰিয়ে বহুত টকা উপাৰ্জন কৰিছো আৰু আপোনাক ক'বলৈ গৈ আছো মেইনলি আজি মোক এই পেটিএমত চক ফাৰ্ষ্ট পেটিএমত মই এই ডাউনলোড কৰিয়ে 40 টকা ৱালেট পাইছোঁ আপোনাৰ চক এইটো প্ৰুফ আপোনাক দেখুৱাই আছোঁ আপুনি আপোনাৰ চাব এতিয়া দেখিব এতিয়া এই ৱালেটটোত কিমান পইচা জমা হৈ আছে ৰ'ব 1 মিনিট ৱেইট কৰক এইটো বিজি দেখুৱাই আছে এইটো ৰ'ব দেই 1 মিনিট আপোনাক গৈ আছোঁ দেখুৱাই আছোঁ চাব মাই পাছবুকত গৈছোঁ পাছবুকত গৈ এই 40 টকা দেখিছেনে 40 টকা 18 পইচা মই এই এপছটো ডাউনলোড কৰি পাইছোঁ আপুনি এই যদি এই এপছটো ডাউনলোড কৰে এই এপছটো ডাউনলোড কৰি আপুনি বহুতো টকা উপাৰ্জন কৰিব পাৰিব মই এটা বিশেষ ভিডিঅ' চাইছিলোঁ সেই বিশেষ ভিডিঅ'টোৰ পৰা এইটো এপছ ডাউনলোড কৰি লৈছোঁ এজনী বেলেগ বিশেষ ইউটিউবাৰৰ পৰা মই ভাবিছোঁ যে এই এপছটোৰ পৰা বহুতো লাভান্বিত হ'ম বা এই এপছটোৰ জৰিয়তে বহুতো কিবা কিবি কৰিব পৰা যাব কিন্তু এই এপছটো আজি অন্যতকৈ বহুততকৈ ক'বলৈ গ'লে বেলেগ এটা ব্যতিক্ৰমী এপছ যিটো এইটো এপছ চাই লওক মানি টাইম এপছ এইটো আপোনালোকে চাওক মোৰ ইয়াত কিমান আছে আপোনালোকে ধুনীয়াকৈ চাব পাৰে 495 টকা দেখিছে ৰেছ ইষ্ট ইয়াৰ্নিং ৰেছ 495 টকা এইটো দেখিলে এইটো আপুনি এনেকৈ 495 টকা ৰেছ এইটো দেখিছে নহয় তাৰপৰা আপুনি ইয়াত পেটিএম নামৰ বা দি আপুনি হেৰি কৰিব পাৰে চাওক আপুনি ইয়াত চাওক এইটো এই মানি টাইমৰ এইটোত চাওক আপুনি এইটো হাইট কইন আপুনি হেৰি কৰি হাত কইন হেৰি কৰিলে এইটো মহাই দিলে আপোনালোকে আপুনি 7 কইন পাই যাব 7 কইন মানে 10 কইন হ'লে আপুনি 1 টকা পাব আৰু এনেকৈ এডভাৰটাইজ আহিব এডভাৰটাইজবোৰ চাব লাগিব আপোনালোকে এডভাৰটাইজবোৰ চালে আপুনি গম পাব তেতিয়া এই এডভাৰটাইজবোৰ যিমানে চাব বা যিমানে কৰিব সিমানে আপুনি পইচাটো পাব আকৌ চাওক এইটো এপছ আকৌ মহাই দিলোঁ আকৌ মহাই দিয়াৰ লগে লগে আকৌ পাই গ'লোঁ 6 টকা 6 পইচা মানে আৰু 4 টকা যোগ দিলে আপুনি 10 টকা 10 পইচা হ'ব 10 টকাত মানে আপুনি 1 পইচা পাব 1 টকা পাব মানে টোটেল 100 পইচা হ'ব লাগিব 100 পইচা হ'লে 1 টকা পাব টোটেল আপুনি যদি টোটেল 1000 কইনছ বনায় তেতিয়াহ'লে আপুনি টোটেল পাব 100 টকা এনেকৈ আপুনি দিনটোত 1000 টকা ইনকাম কৰিব পাৰে মই আজি এতিয়া এপছটো ডাউনলোড কৰিয়ে ফাৰ্ষ্ট 2-3 মিনিটমান পিটিকিয়ে মই পাইছোঁ 495 টকা এইটো এনেকৈ এই স্প্ৰিং কৰিব স্প্ৰিং কৰাৰ লগে লগে ঘূৰাই দিব পাৰিব এইটো চাওক স্প্ৰিং কৰিছে এইটো স্প্ৰিং কৰি দিয়াৰ লগে লগে ঘূৰি গৈছে ঘূৰি যোৱাৰ লগে লগে এইটো ঘূৰি পাব আপুনি চাওক স্প্ৰিং কৰিছে কিমান কৰিব ৰ'ব এতিয়া 14 পালোঁ 14 কইনছ পালোঁ এতিয়া 14 কইনছ আপুনি এই অ'কে কৰি দিব এনেকৈ এডভাৰটাইজ আহিব এই এডভাৰটাইজৰ লগত চাব পাৰিব এডভাৰটাইজ এইটো আৰু এই এডভাৰটাইজ চোৱাৰ পাছত আপুনি আকৌ দুটা এডভাৰটাইজ আহিব এই দুটা এডভাৰটাইজ ক্লিক কৰাৰ পাছতহে আপুনি গম পাব আকৌ স্প্ৰিং কৰিলে কথাটো গম পাব মই আপোনাক দেখুৱাই আছোঁ এই চাওক 500 কিমান হ'ল এই দেখিছে নহয় 500 কিমান টকা পালোঁ আকৌ এইটো শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে আপোনালোকে পাব হোৱাটছআপত গৈ শ্বেয়াৰ কৰিব এইটো দিছে হোৱাটছআপত শ্বেয়াৰ কৰিছোঁ এটা আপুনি নিজে হোৱাটছআপত গ্ৰুপ খুলি ল'ব পাৰে গ্ৰুপ আনি ল'ব পাৰে গ্ৰুপ এপছ ডাউনলোড কৰি আপুনি গ্ৰুপত শ্বেয়াৰ কৰি দিব পাৰে তেতিয়াও পাব আপুনি কইনছ এই মানি টাইম এপছটোৰ পৰা মানে আপুনি বহুতো টকা লাভান্বিত হ'ব পাৰিব তাৰপৰা আকৌ এইটো এডভাৰটাইজ আহিলে ডেইলি চেক ইন কইনছ তাত ক্লিক কৰক তাত এইটো এডভাৰটাইজ চাওক এডভাৰটাইজ দেখাৰ লগে লগে গম পাব এইটো এডভাৰটাইজ অহাৰ পিছত আপুনি সেই পুৰণ চিন যিটো পুৰণ চিনত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপুনি আকৌ পুৰণ চিনত ক্লিক কৰক কমপ্লিট চেক ইন অলৰেডি চেক হ'ল চেক কৰিলোঁ এতিয়া আকৌ বেক কৰি আপোনাক দেখুৱাবলৈ গৈ আছোঁ চাওক
এতিয়া দেখিছেনে 500 কইন হৈ গ'ল। এতিয়া এইবোৰ এনেকৈ আকৌ এনেকৈ আপুনি হাৰ্ডাৰ দেন ইউ থিংকত যদি আপুনি ক্লিক কৰে তেতিয়া আপুনি এইটো কি বুলি কয় ভিডিঅ' পাব। এই ভিডিঅ'বিলাক আপুনি খেলিব পাৰে গেম, এনেকৈ কইনছ মিলিব পাৰিব। কইনছ মিলাই লৈ আপুনি পইচাটো কালেক্ট কৰিব পাৰিব। চ' ৰাইজ আপুনি এইটো বহুত ভাল এটা বহুত ইউজফুল এটা মানি এপছ। আকৌ চাওক আপুনি ৱাটছ ভিডিঅ'ত যাব পাৰে ডেইলি চেক ইনত আপুনি ক্লিক কৰিব পাৰে। ইয়াত চাব পাৰে, চেক কৰিব পাৰে। সেই চকুৰিটো ঘূৰালে আপুনি পাব কইনছ মানে আপুনি 100 কইনছ পাব। সেই 100 কইনছ আপুনি হেৰি কৰিলে 10 টকা পাব কনভাৰ্ট কৰিলে। আপুনি পে'টিএমৰ যোগেদি কৰিব পাৰিব বা আপুনি যি কৰে যাৰ যোগেদি কৰে আপোনাৰ পে'পল বা পে'টিএম একাউণ্ট যি একাউণ্ট আছে আপুনি তাৰ যোগেদি কৰিলেই হ'ল, পাবই। এইবোৰ এনেকৈ এডভাৰটাইজ আহিব, আপুনি এডভাৰটাইজবিলাক চাব লাগিব। মই আপোনালোকক চবকে দেখাইছোঁ, এই এডভাৰটাইজবিলাক চালেহে আপোনালোকে পাব বস্তুটো, পইচাটো। এই ডেইলি জাকেটত ক্লিক কৰিলোঁ। এই ডেইলি জাকেটত ক্লিক কৰাৰ লগে লগে আপুনি দেখিছে এইটো লোডিং অফাৰ দেখাইছে। নেটৱৰ্কটো অলপ শ্ল' হৈছে দেই। এই নেটৱৰ্ক শ্ল' হোৱাৰ কাৰণে আপোনালোকে দেখাবলৈ অলপ অসুবিধা হৈছে, নেটৱৰ্ক শ্ল' হৈছে। কিন্তু এইটো এটা আহি গ'ল, এইটো এটা এডভাৰটাইজ আহি গ'ল। এডভাৰটাইজটো আপোনালোকে চাওক, চোৱাৰ পিছত আপোনালোকে এইটো চকুৰি ঘূৰিব। এই চকুৰিটো এনেকৈ মানে এইটো এনেকৈ মাৰিলেই হ'ল আৰু আপুনি এনেকৈ হেৰি কৰিলেই হ'ল আৰু তাৰপৰা এইটো এডভাৰটাইজ চোৱাৰ পাছত আপোনালোকে তাৰপৰা গম পাব যে এইটো এটা বেলেগ ব্যতিক্ৰমী এপছ, যিটো এপছে আপোনাক বহুতো টকা দিব পাৰে। কিন্তু নাভাবিব যে আপুনি এটকা নাপায়। আপুনি ডাউনলোড কৰাৰ লগে লগে গম পাব যে এইটো এপছটো কিমান মূল্যৱান, এপছটো বা কেনেকুৱা ধৰণৰ কি কথা। আৰু এই চাওক 1000 কইন হ'লে একদম আপুনি ডাইৰেক্ট এইটো কি বুলি কয় হেৰি কৰিব পাৰিব, পানীটো ট্ৰেন্সফাৰ কৰিব পাৰিব পে'টিএমৰ যোগেদি। আপুনি পে'টিএমৰ ৱালেট বঢ়াই দিব পাৰিব। আৰু পে'টিএমৰ ৱালেট বঢ়াৰ লগে লগে আপুনি পানীলৈ ট্ৰেন্সফাৰ কৰি দিলে আপোনাৰ বেংকৰ একাউণ্টত সোমাই গ'ল, কোনো কথা নাই। চ' ৰাইজ আপোনালোকে এইটো এপছটো ডাউনলোড কৰক, গম পাব তেতিয়া কেনেকুৱা এটা যিটো বস্তু এপছটো আপোনাৰ চাওক। আৰু বহুতো মই এইটো এপছ ডাউনলোড কৰি থৈছোঁ আৰু মই ডাউনলোড কৰি চিধা 40 টকা পাইছোঁ। আৰু 40 টকা আপোনাৰ ৱালেট দেখাইছোঁ, আপোনাক আগধৰি দেখুৱাই লৈছোঁ প্ৰথমতে। এই দেখিলেনে 401 টকা, 401 টকা এইটো দেখিলে এই এপছটো আপোনাৰ দেখিলে 401 টকা। আৰু আপোনাক কৈছোঁ চ' ৰাইজ আপোনালোকে যদি ভিডিঅ'টো এপছটো ভাল পায় ডাউনলোড কৰক। মানি টাইম বুলি চাৰ্চ কৰক। মানি টাইম বুলি চাৰ্চ কৰাৰ লগে লগে আপুনি নিজৰ হেৰিয়ত আহি যাব, এই নীলাকৈ হেৰিকৈ আহি যাব। মানি টাইম বুলি চাৰ্চ কৰাৰ লগে লগে আৰু গোটেই আহি গ'ল। মোৰ এতিয়া ডাউনলোড কৰা আছে, অ'পেন কৰিলেই হ'ল। অ'পেন কৰাৰ লগে লগে দেখিছে কিমান আছে ৰেছ, দেখিলেনে এপছটো। তাৰপৰা আপুনি আকৌ ডেইলি চেক কৰাৰ লগে লগে আকৌ এটা এডভাৰটাইজ আহিব। এই এডভাৰটাইজটো আপুনি এই এডভাৰটাইজ যোৱাৰ পাছতহে আপুনি চোৱাৰ পাছতহে আপুনি এইটো নিজৰ একাউণ্টটো চেক কৰিব পাৰিব বা সেই এপছ বস্তুৰ ভিতৰত চেক কৰিব পাৰিব। ডেইলি চেক কৰা যিটো প্ৰক্ৰিয়া দেখিলে, এতিয়া অলৰেডি চেক ইন হৈ আছে। আপুনি এই এপছটো ডাউনলোড কৰক, মানি টাইম, যিটো ইৰাণ মানি এপছ। চ' ৰাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব।